ঘৰৰ পৰা 5টা বজাত ওলাই আহি 6:30 বজাত ট্ৰেইনখন নাপালোহি। সেইকাৰণে এতিয়া ৰখি আছোঁ আকৌ 9টা বজাত ট্ৰেইনখনলৈ। 8:23 হৈছে আৰু এইখন ট্ৰেইন বহুত লেট হয়। তো কি হয় চাই লওঁ, বহুত দেৰি হ'ব যেনে লাগিছে। আৰু আজি অহাৰ মেইন ৰিজনটো আপোনালোকনো কি ক'ম, বহুত দুখৰ কথা শুনি পিনে মানে বহুত বেছি বেয়া লাগি গ'ল। কালিৰে খবৰটো পালোঁ আৰু ৰাতিপুৱা এতিয়া যাবলৈ লৈছোঁ। আমাৰ পুতলা আমাৰ মাজত নাই। মই যে আপোনালোকক ভিডিঅ'ত দেখাওঁ, ফটো দেখাওঁ পুতলা বুলি, সেই পুতলা নাই। কথা বতৰাটো ইমান মৰম লগা, ইমান তীক্ষ্ণ বুদ্ধিৰ ল'ৰাটো আমাৰ মাজৰ পৰা হঠাৎ নাইকিয়া হৈ যাব আমি কোনেও ভবা নাছিলোঁ। বহুত মনত পৰিব তোলে পুতলা, তই য'তেই আছ ভালকৈ থাক। যেতিয়াই এনে ঘৰলৈ যাওঁ সি তেতিয়াই কয়, ঐ চানুবাই ব'ল চকলেট খাওঁ, ব'ল দোকানলৈ যাওঁ পটাপট, তেনেকৈ ক'বলৈ আৰু নাই। তোক ভগৱানেও বহুত মৰম দিব আৰু তোৰ চানুবাই তোক বহুত মিছ কৰিছে।